JioMeet কেনেদৰে ইনষ্টল কৰিব বা JioMeet কেনেদৰে ব্যৱহাৰ কৰিব। পোনপ্ৰথমে আপোনাৰ স্ক্ৰীনত যাওক, গৈ আপোনালোকে প্লে ষ্টৰত যাব লাগিব। প্লে ষ্টৰত যোৱাৰ পাছত আপোনালোকে এনেকৈ স্ক্ৰীন এখন পাব, তাত ই বুক বা অডিঅ' বুক, কমিক্স এনেকৈ পাব। যদি আপোনালোকে কিতাপ পঢ়ে আপুনি তলত যাব, গৈ পেলাই এপছত ক্লিক কৰিব। এপছত ক্লিক কৰাৰ পাছত আপোনালোকে ওপৰত চাৰ্চ কৰিবৰ কাৰণে জেগা পাব। তাত আপোনালোকে JioMeet বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত আপোনাৰ JioMeet এপছটো ওলাই যাব, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি ইনষ্টল বুলি অপশ্যনটো পাব। ইনষ্টলত গৈ পেলাই আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ডাউনলোড হ'ব। মোৰ অলপ নেট শ্ল' কাৰণে ডাউনলোডটো শ্ল'কৈ হৈছে। যদি নেট ফাষ্ট হয় বেছি সময় নালাগে। 11.08 MB হয়, ইমান ডাঙৰ এপ নহয়। এপটো ডাউনলোড হোৱাৰ পাছত ইনষ্টলিং হ'ব। ইনষ্টলিং হোৱাৰ পাছত আপোনাৰ মোবাইলত যদি এণ্টিভাইৰাছ স্কেনিং আছে তেতিয়া স্কেনিং কৰিব। তাৰপাছত অ'পেনলৈ যাব। অ'পেন যোৱাৰ পাছত এনেকৈ স্ক্ৰীনখন ওলাব, তাত চাইন ইন কৰিব লাগিব। আপুনি গুগল বা ফেচবুকৰ দ্বাৰা চাইন ইন কৰিব পাৰে। মই গুগলৰ দ্বাৰা চাইন ইন কৰিছোঁ। চাইন ইন কৰাৰ লগে লগে আপোনাৰ এটা পেজ ওলাব, তাত আপোনাৰ গুগলৰ ইমেইল আইডিটো দিব লাগিব। মই মোৰ ইমেইল আইডিটো দিছোঁ। তাৰপিছত নেক্সট মাৰিব লাগিব। নেক্সট মৰাৰ পাছত আপোনাৰ পাছৱৰ্ড দিব লাগিব। আপোনাৰ যিটো গুগলৰ পাছৱৰ্ড থাকে সেই পাছৱৰ্ডটো দিব লাগিব। মই পাছৱৰ্ডটো মাৰিলোঁ, মাৰি পেলাই চাইন ইন কৰিলোঁ। চাইন ইন কৰাৰ পাছত আপোনাৰ এনেধৰণে এখন স্ক্ৰীন ওলাব, তাত আপোনালোকে এলাউ কৰি দিব লাগিব। এলাউ কৰি দিয়াৰ পাছত আপোনাৰ JioMeetৰ যিখন মেইন স্ক্ৰীন সেইখন ওলাব। তাত আপুনি এলাউ বুলি কিছুমান অপশ্যন পাব। এলাউ অপশ্যনবিলাক কৰিব। তাত আপোনালোকে দেখা পাব ষ্টাৰ্ট নিউ মিটিং, জইন এ মিটিং, প্লেন এ মিটিং এণ্ড শ্বেয়াৰ স্ক্ৰীন বুলি অপশ্যনবোৰ পাব। আপোনালোকে যদি জইন মিটিঙত যায়, জইন মিটিঙত যোৱাৰ লগে লগে এনেকুৱা ধৰণৰ এখন স্ক্ৰীন পাব। তাত আপোনালোকে জইন উইথ অডিঅ', জইন উইথ ভিডিঅ' বুলি অপশ্যন পাব। ওপৰত মিটিং আইডিত আপোনালোকে যাব, মিটিং আইডিটো দিব বা মিটিং পাছৱৰ্ডটো আপোনালোকে এণ্টাৰ কৰাৰ পাছত আপোনাৰ জইন মিটিং বুলি অপশ্যনটো আহি যাব। তেনেকৈ আপোনালোকে জইন কৰিব পাৰিব। তাৰপিছত ষ্টাৰ্ট এ মিটিং আপোনালোকে অপশ্যন আছে, তাত যাব পাৰে আপোনালোকে। তাত গৈ আপোনালোকে মিটিংখন ষ্টাৰ্ট কৰিব পাৰে। প্লেন এ মিটিং বুলি অপশ্যন আছে, আপোনালোকে তাতো যাব পাৰে। ইয়াত আপোনাৰ ডেট থাকিব, মিটিঙৰ সময় থাকিব, কিমানৰ পৰা কিমান সময়লৈকে, ফ্ৰম টু এইবিলাক অপশ্যন থাকিব। সেই অপশ্যনবোৰৰ দ্বাৰা আপোনালোকে মিটিং এখন প্লেন কৰিব পাৰিব। তাৰপিছতে আপোনালোকে স্ক্ৰীন শ্বেয়াৰ কৰিব পাৰে। স্ক্ৰীন শ্বেয়াৰ কৰিলে এনেকৈ ধৰণৰ কিছুমান অপশ্যন ওলাব, তাত আপোনালোকে এলাউ কৰিব। এলাউ কৰি মিটিং আইডিটো আপোনালোকে এণ্ট্ৰি কৰিব। এণ্ট্ৰি কৰি অ'কে কৰাৰ পাছত আপুনি স্ক্ৰীনখন শ্বেয়াৰ কৰিব পাৰিব। এনেধৰণে আপোনালোকে JioMeet ব্যৱহাৰ কৰি পেলাই মিটিংসমূহ এটেণ্ড কৰিব পাৰিব। থেংক ইউ।